আজি আসলতে মই আপোনালোকক ক'বলৈ গৈ আছো কেইটামান মহান প্ৰাণীৰ কথা। কেইটামান মহান প্ৰাণীৰ কথা। আসলতে আমাৰ এই অসমখনত জ্ঞান দিয়া মানুহৰ অভাৱ নাই। মানুহে কয় মেছেজৰ ৰিপ্লাই কৰিলে বা চেনি মাইনা সকলোৱে বুজায় যে তাইক পাহৰি যোৱা আজিকালি বুকুৱাটো মাথো তোমাকে লাগে ঐ ছোৱালী এইসকলে আসলতে আমাক দিয়ে কি দিয়ে জ্ঞান দিয়ে তাকো মহান মহান জ্ঞান দিয়ে। ये भैंचो सारे मिलके हमको पागल बना रहे। মাইনা শুনা আকৌ অ মাইনা শুনা মানে তই বাবু তুমি নাখালা ময়ো নাখাও। মাইনা শুনা আকৌ টুপ টুপকৈ পৰি আছে মোৰ চকুৰ পানী সপোনবোৰ ভাঙি আছে মোৰ হিয়া দাঙি শুনিলে টুপ টুপকা পৰি আছে তাৰ চকু পানী সপোনবোৰ ভাঙি আছে মোৰ হিয়া দাঙি ইহঁতৰ আচলতে কথাবোৰ শুনি এনেকুৱা লাগে যেন প্ৰেমত PhD আছে ইহঁতৰ। ঐ শুনা মোক না তোমাতকৈ ভাল কোনোবা লাগে না তোমাৰ নিচিনা বেলেগ মোক মাথো তোমাকে লাগে শ্ৰেণী বৈধ্য শ্ৰেণী তাৰ পাছত আহে বেটা ই। ঐ শুনা মোক না তোমাতকৈ ভাল কোনোবা লাগে না তোমাৰ নিচিনা বেলেগ মোক মাথো তোমাকে লাগে ইয়াৰ এই কথা শুনি মাইনাহঁত তোমালোক ভুল নাযাবা। ইয়াৰ মতে মানে তুমি মোৰ কিন্তু মই সকলোৰে। জীৱনত সেইসকল মানুহে বেছি কান্দে যাৰ চকু পানী বেছি নে কি? জীৱনত সেইসকল মানুহে বেছি কান্দে যিসকলে 10জন নহয় এটাকে বহুত বেছি ভাল পায়। কি কয় চালা ইউ মানে টেলেণ্টেড অভাৰ টেলেণ্টেড। ই নিজে আচলতে কেইজনীৰ লগত লাইন মাৰি আছে তাৰ হিচাপ নাই। আকৌ ই বাৰু এইবিলাক কথা ক'লে জানো মিলে? মানুহে বেছি কান্দে যিসকলে 10জন নহয় মেছেজৰ ৰিপ্লাই কৰিলে বা চেনি আৰু ৰিপ্লাই নিদিলে এটিটিউড এনেকে হলে কেনেকৈ হ'ব বন্তি। আৰু ইয়াত বৰ মেইন কথাটো হ'ল যে কি ইয়াৰ মোবাইলত আচলতে ছোৱালীৰ কোনো মেছেজেই নাহে। মেছেজৰ ৰিপ্লাই কৰিলে বা চেনি আৰু ৰিপ্লাই নিদিলে এটিটিউড ই মানে এনেই এইবিলাক থপ দি আছে হেৰ' টেষ্ট খোৱা নাপায় এইবিলাক কৰিব নাপায়। আজিকালি বুকুৱাটো আলুৰ দৰে কাৰণ তই আলু খাই ভাল পা। কাৰণ যি টি চব্জি দি মিলি যায়। নিশ্চয় ই ভাল পাই থকা জনী মানে গ'ল ইয়াৰ পৰা বেলেগ চব্জিৰ লগত মিলিব গ'ল আৰু সেইকাৰণে মানে ই এইবিলাক জ্ঞান দি আছে আমাক। হেৰ' চাল্লা ব্ৰেকআপ হ'ব তহঁতৰ আৰু জ্ঞান দিবি আমাক। সকলোৱে বুজায় যে তাইক পাহৰি যোৱা কিন্তু মই পাহৰিনো কেনেকুৱা কিয়নো তাৰ নামৰ শেষৰ আখৰ দৰে মোৰ নামৰ আৰম্ভণি হয়। কাৰণ তাইৰ নামৰ শেষৰে তোৰ নামৰ আৰম্ভণি হৈ যায় আৰু সেইকাৰণে তই তাইক পাহৰিব নোৱাৰ। কিন্তু মই পাহৰিনো কেনেকুৱা যদি তাই বেলেগৰ লগত বিয়া হৈ যায় তথাপিতো মানে তই তাইক পাহৰিব। কিন্তু মই পাহৰিনো কেনেকুৱা যদিহে তাইৰ বিয়াৰ পাছত ল'ৰা ছোৱালী হৈ যায় তথাপিতো তই কিন্তু মই পাহৰিনো কেনেকুৱা কাৰণ তাইৰ নামৰ শেষেৰে মোৰ নামৰ আৰম্ভণি হয়। ঐ ছোৱালী ফোন মানে কি আৰু বেয়া দেখাত লাগে চাল মোৰ মা ই আচলতে নিজকে ভাবে বহুত বেছি ভাল কিন্তু হৈছে নখ দীঘল হলে নখ কাটিব লাগে হ'ব দে সেইটো আমি জানো। নখ দীঘল হলে নখ কাটিব লাগে मुंह से निकल गई क्या बताऊं भैया। চালা নখ দীঘল হলে আঙুলি কাটিম বুলি ভাবিছা আমি বেল নেকি? ঠিক তেনেদৰে সম্পৰ্কৰ মাজত ভুল বুজাবুজি হলে সেই ভুল বুজাবুজিটো ভাঙিব লাগে সম্পৰ্ক নহয়। দেখিছেনে বাৰু বেটাই একচপ দিছে চেনি। আৰে বাবা মানে আকৌ ঘূৰি আহিব লাগে নেকি? সম্পৰ্কৰ মাজত ভুল বুজাবুজি হলে সেই ভুল বুজাবুজিটো ভাঙিব লাগে। ইহঁতৰ মানে কথাবোৰ শুনিলে চালা এনেকুৱা লাগে পৃথিৱীখন মানে ইহঁতৰ আমি চালা কাম কৰা বাই। আচলতে আপোনাৰ মোৰ দৰে কিছুমানে কয় মানে সঁচা কথা কয়। প্ৰেমত কোনো ধনী দুখীয়া নাথাকে, প্ৰেমত কোনো ক'লা বগাও নাথাকে, প্ৰেমত কেৱল ঠকা থাকে ঠকা। গাইছ আজিৰ ভিডিঅ'টো চাই বাৰু কেনে পালে? যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কৰি দিয়ক মানে লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ অহাকালে চেনেলটো কৰক ছাবস্ক্ৰাইব। আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজখন মানে লাইক ফ'ল' কৰি দিব আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আৰু মানে নিজৰ ভুল। গাইছ আপোনালোকক নেক্সট ফান্নি ৰষ্টিং ভিডিঅ'ত লগ পাম। তো আজিলৈকে এৰিলো বাই। আৰে মুকেশ চাওক কেমেৰা লগা ল'ৰা ছোৱালী জন্ম দিবলৈ কেতিয়াবা মোৰো মন যায় কিন্তু হঠাৎ চাওঁ মইচোন বিয়াই পতা নাই। ঐ বিয়া পাতি দে মোক দেউতা বিয়া পাতি দে।
লোৱা ভন্টিবোৰে নব বিচাৰে